এতিয়া মই হাঁহৰ মাংস বনাইছোঁ। হাঁহৰ মাংস আলু পিঁয়াজ আদা নহৰু জলকীয়া আনিছোঁ দুটা। কেৰাহীতে আনিছোঁ, কেৰাহীতে গৰম কৰিছোঁ। জলকীয়া দুটা দি দিছোঁ। আদা নহৰু পেষ্টটো দি দিছোঁ। হলুদ নিমখ দিছোঁ এচামুচ, হালধি পাউডাৰ, এচামুচ জিৰা পাউডাৰ দি দিছোঁ। দি দিছোঁ। দিয়াৰ পিছত এবাৰ এৰাই চাম আমি। মাংস হৈ গ'ল, এতিয়া আমি ভাত খাব